हेलो बंधुসকল কেনে আছে আপোনালোক আশা কৰো সকলোৰে ভাল স্বাগতম জনাইছো পুনৰ এটি নতুন ভিডিঅলৈ সো আজি মই গৈ আছো তেজপুৰ এটা বিশেষ কাৰণত গৈ আছো সো কিয় গৈ আছো কি কাৰণত গৈ আছো সকলোবোৰ জানিবলৈ ভিডিঅটি চাই থাকক সো এটা ওলাব লাগে সোনকালে ৰৈ আছো ঘৰ সন্মুখত সো আজি মোৰ বাইকখন নিনো মানে লগৰ এটা বাইক লৈ যাম সো হি আহি আছে দোকানৰ ৰাস্তা কাষতে ৰখি আছো সো হি আহিলে গৈ আছো A few moments later. So হি আহি পালেহি আজি এখনকে লৈ যাম এই সো আহি পাই গলো নগাঁও টাউন মানে আমি বৰঘাট বাইপাছৰ ফালে তেনেকে কলিয়াবৰ হৈ যাব পাৰি সো আমি হিফালে যোৱা নাই আমি নগাঁও লাউখোৱা ৰোড যেটো নতুনকে হৈছে ৰূপহী হৈ নলতলি ওলাই আমি ইফালে আহিছো চাই থাকক এয়া হৈছে ৰূপহী বজাৰ মানে আমি ৰূপহী হৈ এনেকৈ তেজপুৰলৈ যাম এফালে সোনকালে পাই ৰূপহী কলেজ সো এতিয়া বাইকৰ ড্ৰাইভাৰ চেঞ্জ কৰি ললো মানে মই চলাই আছো বাইকখন ভিডিঅ'টো চাই থাকক ইয়াত লাউখোৱা অভয়াৰণ্য দেখা পাব অলপ আগত গৈ তো ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব চাই থাকক এয়া সন্মুখৰ যিটো লেফ্ট সাইডে যিখন জংঘল দেখা পাইছে এখন লাউখোৱা অভয়াৰণ্য আহি পাই গলো হি লাউখোৱা অভয়াৰণ্য পিছফালে আছে লাউখোৱা অভয়াৰণ্য লাউখোৱা অভয়াৰণ্য দেখাইছো সো তাৰখিনি দেখিছে নহয় এনেকুৱা তাৰ লাউখোৱা অভয়াৰণ্যৰ চাৰিওফালে দিয়া আছে মানে লাইন দিয়া আছে তাৰত যাতে ভিতৰত কোনো সোমাব নোৱাৰে এয়া লাউখোৱা অভয়াৰণ্যৰ বাউণ্ডৰী মানে কেছটো হ'ল তেজপুৰ যোৱাৰ কাৰণটো হ'ল এই বাইকখনৰ কিবা প্ৰব্লেম এটা হৈছে মানে ইয়াৰ কিবা জ্বৰে হৈছে নে কাহে হৈছে ক'ব নোৱাৰি সো ইয়াক ডক্টৰৰ ওচৰত লৈ গৈ আছো ডক্টৰে চাই ক'ব ইয়াৰ কি হৈছে সো আপোনালোককো জনাই আছো চাই থাকক আহি পাইছোহি ইয়াৰ পৰা তেজপুৰ বেছি দূৰ নহয় মাত্ৰ 20 কিলোমিটাৰ সো কোনোবা যদি নগাঁও বা মৰিগাঁও ফালৰ পৰা আহে তেজপুৰ যাবলগীয়া হয় তেন্তে আপোনালোকে লাউখোৱা ৰোড দি আহি এনেকৈ নলতলি হৈ আহিব এইখিনি জেগা নলতলি চিধা গ'লে আমি পাম কলিয়াবৰ আৰু লেফ্ট সাইডে গ'লে হ'লে তেজপুৰ ৰোড এইটো সো এইফালে সোনকালে হয় এয়া মোৰ ৰাইট সাইড হৈছে চাপৰি অঞ্চল মানে ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চল আৰু সন্মুখত আছে কলিয়াভোমোৰা ব্ৰিজ সো আহা টাইমত কলিয়াভোমোৰা ব্ৰিজৰ তলত এখন নতুনকৈ ৰিজৰ্ট এখন খুলিছে সো সেইখনো দেখুৱাম আপোনালোকক সো ভিতৰৰ পৰা আঁতৰি নাযাব চাই থাকক তেজপুৰ টাউনৰ মাজত সোমাইছোহি পামেহি আৰু অলপ দূৰ আছে আৰু ও ৰাস্তাটো দি তেজপুৰ ইউনিভাৰ্চিটি যাব পাৰি এটা চাক খুন্দাই মাৰিছিলে আহি সো অহা টাইমত আপোনালোকক তেজপুৰ ইউনিভাৰ্চিটিও দেখুৱাম চাই থাকক ৱেলকাম টু তেজপুৰ মানে তেজপুৰ আহি পাই গ'লোঁ ফাৰ্ষ্ট কেটিএম শ্ব'ৰুমত যাম তাৰপৰা আহি দেখুৱাইছোঁ আপোনালোকক সকলো সো দৰং মহাবিদ্যালয় মানে তেজপুৰত দৰং মহাবিদ্যালয় কিয় কোনোবাই জানে যদি কমেণ্ট কৰি জনাবচোন তো আহি পাই গ'লোঁ ইয়াৰ কেটিএম শ্ব'ৰুম তেজপুৰ কেটেকিবাৰীত আছে তেজপুৰ কেটিএম শ্ব'ৰুম এখন সো বাইকখন দেখুৱাই সো বাইকখনক এতিয়া ডক্টৰে চেলাইন বেজি কি মাৰি ঠিক কৰি আছে সো ঠিক কৰক আমি শ্ব'ৰুমৰ বাইক কেইখনমান চাই আহোঁ
এইখন চাওক নাই গোটেই বাইকখনেই খুলি পেলালে কিবা ঠিক কৰি আছে এইখন এখন আৰু এখন আছে এখন কিবা এক্সিডেণ্ট হৈছিল চাগে ফ্ৰণ্ট ছাইড একদম বৰবাদ হৈ গ'ল RC 390 হ'ব চাগে এইখন 3 hours later. চ' এতিয়া বাইকৰ কাম চেছ কৰি এতিয়া গৈ আছোঁ তেজপুৰ ইউনিভাৰ্চিটি জীৱনৰ প্ৰথমবাৰ চাবলৈ চ' আপোনালোককো দেখাম তেজপুৰ ইউনিভাৰ্চিটি চাই থাকক ইয়াৰ পৰা বেছি দূৰ নহয় 7 কিলোমিটাৰমান হ'ব পাইছোঁহিয়ে তেজপুৰ ইউনিভাৰ্চিটি সন্মুখতে আছে তেজপুৰ ইউনিভাৰ্চিটি In 100 meters, turn right onto Tezpur University entrance road. Turn right onto Tezpur University entrance road. চ' এইখনেই হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ মূল দুৱাৰ চ' এতিয়া ভিতৰত সোমোৱাৰ পাৰ্মিশ্যন নাই কৰোণাৰ কাৰণে বন্ধ হৈ আছে ত' পিছত কেতিয়াবা আহি ভিতৰত সোমাই ভিডিঅ' বনাম 1 hour later. তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ শুনা চ' হেল্ল' বন্ধুসকল এতিয়া আছোঁ মই কলীয়া ভোমোৰা ব্ৰিজৰ তলত দেখা পাইছে মোৰ এয়া কলীয়া ভোমোৰা ব্ৰিজ এয়া কলীয়া ভোমোৰা ব্ৰিজ ব্ৰহ্মপুত্ৰ কিনাৰত আছোঁ তেজপুৰ চ' দেখাইছোঁ আপোনালোকক চ' সন্মুখত আছে এখন ৰিজৰ্ট চ' গৈ আছোঁ আমি ৰিজৰ্টৰ ভিতৰত চ' ইয়াত টিকেট কৰিব লাগে মোৰ বন্ধুৱে টিকেট কৰিব গৈছে এজনৰ 50 টকা বুলি কৈছে চ' চাওঁ ভিতৰৰ পৰা দেখাইছোঁ আপোনালোকক সকলো চ' চাই থাকক এইটো নতুনকৈ খুলিছে বেছিদিন হোৱা নাই এইটো খোলা চ' ইয়াত টিকেট কৰিব লাগে আমি ৰিজৰ্টৰ ভিতৰত সোমাই আহিলোঁ চ' কলীয়া ভোমোৰা ব্ৰিজৰ আপোনাৰ তেজপুৰ ফালৰ পৰা গ'লে বাওঁ চাইডে পৰে নগাঁও ফালৰ পৰা আহিলে সোঁ চাইডে পৰে নতুনকৈ খুলিছে বেছিদিন হোৱা নাই